उमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिं वन्दे सूर्यशशाङ्कवलिनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्। আজি আমি আহি আছোঁ বৰ্তমান অতি চৰ্চিত ডিজিটেল মিডিয়াৰ লগতে প্ৰত্যেক মানুহৰ মুখে মুখে চৰ্চিত নাজিৰাস্থিত অগ্নিনাভ শিৱ মন্দিৰ। নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰত সেৱা ল'লে পূৰণ হয় মানুহৰ মনৰ কামনা। অগ্নিনাভ বাবাৰ কৃপাত বহু দম্পতীৰ পূৰণ হৈছে মনৰ আশা। সন্তানহীন দম্পতীয়ে লাভ কৰিছে সন্তান। শিৱসাগৰ জিলাৰ নাজিৰা নগৰৰ মাজমজিয়াত অৱস্থিত এটি শিৱ মন্দিৰ। শিখা মজিন্দৰ বেজবৰুৱা নামৰ মহিলাগৰাকীৰ স্থাপন কৰা এই মন্দিৰত সেৱা কৰি বহু ভক্তৰ মনৰ আশা পূৰণ হৈছে। সেইকাৰণে আমিও আজি সেই মন্দিৰ ভাগত চাবলৈ আহি সেৱা জনালোঁ। বিভিন্ন ঠাইৰ পৰা বহু অসমৰ ইমূৰৰ পৰা সিমূৰৰ এই ভক্ত এই মন্দিৰলৈ আহি আছে। আজি কমেও আমাৰ দৃষ্টিত প্ৰায় ৫,০০০ মান মানুহ হৈছে। গতিকে সকলো ভক্তকে কিন্তু এই শিখা মজুমদাৰ বেজবৰুৱাই মুখত এমুকুৰা হাঁহিৰে সম্ভাষণ জনাইছে আৰু ভক্তৰ তেওঁলোকৰ পূজা পাতলৰ পিছত সকলোকে অলপমান ভোগেৰে আপ্যায়ন জনাইছে। সঁচাকৈ মানে দেখি বৰ ভাল লাগিলে। এনেকুৱা এটা সুন্দৰ পৰিৱেশত আজি মই আহি পেলাই নিজকে বহুত মানে ধন্য মানিছোঁ। কাৰণ এই শিৱ মন্দিৰ ভাগৰ কাহিনী আপোনালোকে হয়তো ডিজিটেল মিডিয়াত চাৰ্চ কৰিলেই দেখিবলৈ পাব, অগ্নিনাভ শিৱ মন্দিৰ নাজিৰা। গতিকে ময়ো আজি চালোঁহি, আপোনালোককো আজি এই বিষয়ে জনালোঁ।